কওকচোন আজি কি ইয়াত পৰিদৰ্শন কৰিব যাব ইতিমধ্যে বহু বছৰ পাছত এনেধৰণৰ এটি ভয়ংকৰ পৰিস্থিতি ইয়াত উদ্ভৱ হৈছে। কপিলী নদীখনৰ পৰা ইয়াত যিটো খহনীয়া হৈছে আৰু যিটো মথাউৰি বিভিন্ন ঠাইত ভাঙিছে তাৰ ফলত হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। ইতিমধ্যে ইয়াৰ এই জিলাৰ আমাৰ ইনচাৰ্জ মন্ত্ৰী পীযুষ হাজৰিকা তেখেতে এই গোটেই বিষয়খিনি চোৱা চিতা কৰি আছে আৰু ইয়াৰ স্থানীয় বিধায়ক শিলাদিত্য দেৱো স্থানীয় ৰাইজৰ লগত এই সন্দৰ্ভত ক্ষতিগ্ৰস্ত ৰাইজক প্ৰশাসনৰ সৈতে মিলি দৃঢ়তাৰে সহযোগিতা আগবঢ়াইছে আৰু ইয়াৰ লামডিঙৰ বিধায়ক শিবু মিশ্ৰও এই ক্ষেত্ৰত জনসাধাৰণৰ সৈতে মিলি তেখেতসকলক সহায় যিখিনি সহযোগিতা আগবঢ়োৱাৰ কামত আত্মনিয়োগ কৰিছে। অসম চৰকাৰৰ তৰফৰ পৰা আমাৰ জলসম্পদ বিভাগে এই ক্ষেত্ৰত গোটেই বিষয়টো ততাতৰীয়াকৈ অধ্যয়ন কৰাৰ কামত আত্মনিয়োগ কৰিছে আৰু আপোনালোকে জানে যে এই মুহূৰ্তত অসমৰ 3,30,00,000 লোকে কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিছে আৰু তেনে সময়তে বানপানী আৰু গৰাখহনীয়াৰ ৰূপত আৰু নতুন দুৰ্যোগ আমাৰ সন্মুখলৈ আহিছে। অলপতে যি বানপানী গৰাখহনীয়া হ'ল এই দুৰ্যোগত ৰাজ্যখনৰ 11খন জিলাৰ ৰাইজ ক্ষতিগ্ৰস্ত হৈছে। ইতিমধ্যে 4 লাখ লোক এই বানত ক্ষতিগ্ৰস্ত হৈছে। বহু লোকৰ কাটিবলগীয়া ধান নষ্ট হৈছে, পকা ধান নষ্ট হৈছে আৰু ফিচাৰীৰ পৰা মাছো ওলাই গৈছে। এই কথাবিলাক আমি সকলোবিলাক অধ্যয়ন কৰিছোঁ। মই সেইবাবে নিজেও আহিছোঁ ইয়ালৈ। আমাৰ দায়িত্বত থকা মন্ত্ৰী হাজৰিকাও ইয়াত এই বিষয়ত খা খবৰ কৰি আছে আৰু দুয়োগৰাকী বিধায়কে শিলাদিত্য দেৱ আৰু শিৱ মিশ্ৰই নিষ্ঠাৰে কাম কৰি আছে ৰাইজৰ সৈতে মিলি। গতিকে আমি এই গোটেই ক্ষতিগ্ৰস্ত পৰিয়ালৰ কিমান ক্ষয় ক্ষতি হৈছে ইয়াক বুজ ল'বৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিছোঁ, বিভাগৰ কৰ্তৃপক্ষক নিৰ্দেশ দিছোঁ। আগন্তুক দিনত ক্ষতিগ্ৰস্ত পৰিয়ালক যাতে আমি ক্ষতিপূৰণ দিব পাৰোঁ এই ক্ষেত্ৰত আমি নিশ্চিতভাৱে পদক্ষেপ গ্ৰহণ কৰিম। আৰু আপোনালোকে জানে বানপানী গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যেই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰতিখন ৰাজ্যৰ একোগৰাকী বিষয়াক লৈ নীতি আয়োগৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰিছে, যিখন কমিটিৰ নাম হৈছে নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট অথৰিটি। আৰু সেই কমিটিখনত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ সদস্য আছে আৰু সকলোৱে মিলিত প্ৰচেষ্টাৰে আগন্তুক দিনত অসমৰ লগতে চুবুৰীয়া ৰাজ্যসমূহৰ বানপানী গৰাখহনীয়া আৰু লেণ্ডশ্লাইডৰ যিটো সমস্যা ইয়াৰ স্থায়ী সমাধানৰ বাবে ডিটেইল প্ৰজেক্ট ৰিপৰ্ট প্ৰস্তুত কৰা হৈছে। গতিকে আগন্তুক দিনত আমি আশা ৰাখিছোঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি বলিষ্ঠ পদক্ষেপ লৈছে, তেখেতেই প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী যিগৰাকী প্ৰধানমন্ত্ৰী উত্তৰ পূৰ্বাঞ্চলৰ বাবে এনেধৰণে এখন শক্তিশালী কমিটি গঠন কৰিছে। ইয়াৰ পূৰ্বতে এনেধৰণে কোনো চৰকাৰে সমিতি গঠন কৰি ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ উপনদীসমূহৰ সন্দৰ্ভত বিতংভাৱে অধ্যয়ন কৰাৰ বাবে কোনো পদক্ষেপ হোৱা নাছিল। যাই কি নহওক আমি আশাবাদী আৰু এই মুহূৰ্তত মই অসমৰ ৰাইজক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। তেখেতসকলে এটা নহয়, দুটা নহয়, 4টা দুৰ্যোগৰ বিৰুদ্ধে যুঁজ দিছে। কোভিড-19ৰ বিৰুদ্ধে মনোবল অটুট ৰাখি শৃংখলাবদ্ধভাৱে যুঁজ দিছে। বানপানী গৰাখহনীয়াৰ বিৰুদ্ধেও যুঁজ দিছে, ধুমুহাৰ বিৰুদ্ধেও যুঁজ দিছে। কাৰণ আপোনালোকে জানে অলপতে যি ধুমুহা হৈছে ইয়াত হাজাৰ হাজাৰ লোকৰ বহু ক্ষতি হৈছে, মূল্যৱান গছ গছনি ভাঙিছে, ঘৰ বাৰী ভাঙিছে। ইয়াৰ উপৰিও আমাৰ খেতিয়ক ৰাইজৰ আৰু এটা দুৰ্যোগ আফ্ৰিকান স্বাইন ফিভাৰ। গতিকে এই 4টা দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ বাবে অসমৰ ৰাইজে যিটো মনৰ জোৰ প্ৰদৰ্শন কৰিছে তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু অসম চৰকাৰৰ তৰফৰ পৰাও এই ক্ষেত্ৰত আমাৰ প্ৰতিগৰাকী মন্ত্ৰী, প্ৰতিগৰাকী বিধায়ক আৰু প্ৰতিগৰাকী সাংসদে ৰাইজৰ সহযোগত এই দুৰ্যোগপূৰ্ণ মুহূৰ্তত অসমৰ জনগণক আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে। সাংবাদিক বন্ধুসকল, আপোনালোকেও এই দুৰ্যোগপূৰ্ণ মুহূৰ্তত জনগণৰ মাজত
সজাগতা সতৰ্কতা বৃদ্ধি কৰাৰ কামত আত্মনিয়োগ কৰিছে তাৰ বাবে আপোনালোককো মই ধন্যবাদ জনাইছোঁ। স্যাৰ কোভিড-19 ক্ষেত্ৰত যোৱাকালিও হোজাইলৈ বহু মানুহ আহিছে আৰু প্ৰায় 23,000 ভিতৰত প্ৰায় 20,000 মান বাকী আছে। এই ক্ষেত্ৰত কিবা পদক্ষেপ লৈছে নেকি? আৰু হোজাই জিলাখন এতিয়া শ্ৰেষ্ঠ মানে হেৰি আছে কৰোণা পজিটিভৰ সংখ্যা, এই ক্ষেত্ৰত আপোনালোকৰ চৰকাৰে কিবা ব্যৱস্থা লৈছে নেকি? আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা এই ক্ষেত্ৰত সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জিলা প্ৰশাসনে এই ক্ষেত্ৰত দিনে নিশাই কাম কৰি আছে আৰু এই জিলাৰ দায়িত্বত থকা মন্ত্ৰী পীযুষ হাজৰিকাই নিজে আহি গোটেই কামবিলাক যাতে শৃংখলাবদ্ধভাৱে হয় তাৰ বাবে চোৱা চিতা কৰিছে। গতিকে মই আশাবাদী যে জনগণৰ সহযোগত আমি যিমানবিলাক চেণ্টাৰ ডেভেলপ কৰিছোঁ, ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন চেণ্টাৰ বা হোম কোৱাৰেণ্টাইন আৰু আইচলেশ্যন ৱাৰ্ড, এই সকলোবিলাকতে জনসাধাৰণৰ সহযোগত আমি এতিয়ালৈকে গোটেই পৰিস্থিতিৰ সৈতে দক্ষতাৰে মোকাবিলা কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বিভাগৰ সকলো বিষয়া কৰ্মচাৰীক লৈ দিনে নিশাই কষ্ট কৰিছে। ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাও কষ্ট কৰিছে আৰু বিভিন্ন বিধানসভা সমষ্টিত আমাৰ মাননীয় বিধায়কসকলেও কনষ্টিটুৱেঞ্চি কোৱাৰেণ্টাইন মেনেজমেণ্ট কমিটিৰ অধ্যক্ষ হিচাপে নিষ্ঠাৰে সেৱা আগবঢ়াইছে। আৰু মোৰ দৃঢ় বিশ্বাস অসমৰ ৰাইজৰ সহযোগত আমি কোভিড-19ৰ বিৰুদ্ধে সফলতাৰে মোকাবিলা কৰিবলৈ সক্ষম হ'ম আৰু আপোনালোকে সহযোগিতা আগবঢ়াইছে।